Hi everyone, কি খবৰ আপোনালোকৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জিমিন ব্লগছ। তো বন্ধুসকল বহুত দিন পাছত ভিডিঅ' বনাই আছোঁ। তো আজি মই গৈ আছোঁ মৰিগাঁও চিনেমা চাবলৈ। জুবিন দাৰ অন্তিম চিনেমা ৰৈ ৰৈ বিনালে 31 অক্টোবৰত ৰিলিজ দিছে। তো আজি হৈছে 3 নৱেম্বৰ, আজি চাবলৈ গৈ আছোঁ মই। তো বন্ধুসকল কি হ'ল, টিকেটে পোৱা নাই, চব একেবাৰে বুকিং হৈ আছে। তো বলক পলম নকৰি আজি এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। দৌৰি দৌৰি যাম, ৰৈ ৰৈ বিনালে চাম। তো বন্ধুসকল এতিয়া হেলমেট চেলমেট পিন্ধি লৈছোঁ। তো বন্ধুসকল এতিয়া গৈ আছোঁ। তো একেবাৰে লগ পাই আছোঁ চিনেমা হলত। তো বন্ধুসকল এতিয়া মই চিনেমা হলৰ সন্মুখত আছোঁ। তো বন্ধুসকল বহুত মানুহ আহিছে চাবলৈ। আৰু এয়া চাওক, এয়া হৈছে মৰিগাঁও চিনেমা হল। আৰু এয়া ছাইডত চাওক বহুত ডাঙৰ পোষ্টাৰ লগোৱা আছে ৰৈ ৰৈ বিনালে। তো বন্ধুসকল আৰু এয়া জুবিন দাৰ পোষ্টাৰ লগোৱা আছে। তো বন্ধুসকল মোৰ এটা 10 বজাৰ পৰা শ্ব' আছে। তো বন্ধুসকল বলক পলম নকৰি চিনেমা হলৰ ভিতৰলৈ সোমাই যাওঁ। তো বন্ধুসকল এতিয়া মই ভিতৰলৈ সোমাই আহিলোঁ। এয়া চাওক টিকেট চেক কৰি চবকে সোমাব দিছে। তো বন্ধুসকল চাওক পুৰা ভিৰ হৈ আছে, চবেই আহিছে জুবিনদাৰ অন্তিম অৰ্থাৎ শেষ চিনেমা চাবলৈ। তো বন্ধুসকল আপোনালোকে আহক চাওক, আৰু কোনে কোনে চাইছে জনাই দিব কমেণ্ট বক্সত। তো বন্ধুসকল এয়া চাওক জুবিনদাৰ পোষ্টাৰ লগোৱা আছে ইয়াতে ৰৈ ৰৈ বিনালে। আৰু এয়া চাওক 3টা পোষ্টাৰ লগোৱা আছে, বহুত ভাল লাগি আছে গাইজ। তো বন্ধুসকল বহুত বেয়াও লাগি আছে, আৰু জুবিনদাৰ চিনেমা চাবলৈ নাপাম, এইটোৱে শেষ চিনেমা বুলিয়ে ক'ব পাৰি। বহুত এক্সাইটেড হৈ আছোঁ জুবিনদাৰ অন্তিম চিনেমা চাবলৈ ৰৈ ৰৈ বিনালে। তো বন্ধুসকল এয়া চাওক বহুত ভিৰ হৈ আছে, আৰু এয়া চাওক শ্ব' চলি আছে ভিতৰত, এতিয়া শেষ হোৱাই নাই। তো বন্ধুসকল এতিয়া সোমাব দিছে। তো এয়া চাওক সোমাই আছোঁ, চাওক বহুত ভিৰ হৈ আছে, বহুত মানুহ। তো বন্ধুসকল এয়া চাওক ওপৰলৈ উঠিব লাগিব এতিয়া। তো গাইজ বলক। তো বন্ধুসকল এয়া চাওক হলৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু এয়া চাওক তো মোৰ চিট মাজত আছে, মই গল্ডত কাটিছোঁ, মাজত যাব লাগিব মোৰ। আৰু ইয়াতে চাম আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক। তো বন্ধুসকল এয়া হৈছে মোৰ চিট, বহি লৈছোঁ। আৰু এয়া চাওক আৰু মানুহ বহি আছে। তো চবেই অহা নাই, আহি আছে এতিয়া, ষ্টাৰ্ট হ'ব এতিয়া। তো বন্ধুসকল বহুত এক্সাইটেড হৈ আছোঁ জুবিন দাক চাবলৈ। তো বন্ধুসকল এনেকৈ এটাৰ পিছত এটা গীত চলি আছে। তো সকলোৱে আহি চিনেমা হলত চাব। তো বন্ধুসকল এনেকেই শেষ হৈ গ'ল। তো বহুত ভাল লাগিছে গাইজ চিনেমা চাই। তো কি ক'ম, ভালো লাগিছে বেয়াও লাগিছে গাইজ।
বন্ধুসকল এতিয়া উঠি গৈ আছোঁ তো গাইজ কি ক'ম আৰু বহুতে বেয়া লাগিছে গাইজ আজি যদি জুবিন দাৰ আমাৰ মাজত থাকিলেহেঁতেন বহুত ভাল লাগিলেহেঁতেন গাইজ চবেই কান্দিছে গাইজ একেবাৰে চবেই কান্দিছে তো আজি আমাৰ মাজত জুবিন দা থাকিলে আমি হাঁহি ফুটি ওলালোঁ হয় চিনেমা হলৰ পৰা তো বন্ধুসকল চবেই চাওক কি বেয়া মনেৰে ওলাই আছে তো চবৰে কষ্ট লাগিছে গাইজ তো বন্ধুসকল কি ক'ম আৰু ক'বলৈ একো ভাষা নাই তো বন্ধুসকল যোনে যোনে চোৱা নাই চবে এবাৰ চাব জুবিন দাৰ অন্তিম চিনেমা ৰৈ বিনালে আৰু চাবলৈ নাপায় জুবিন দাৰ চিনেমা তো বন্ধুসকল শেষত এটা কথাই কওঁ চবেই আহক চাওক জুবিন দাক শেষবাৰৰ বাবে চাই দিয়ক